আচলতে ইউটিউবৰ জগতখনলৈ মই বেলেগৰ পৰা ইনস্পায়াৰ হৈ পেলাইহে মই আচলতে আহিলোঁ যেন মোকো এটা পৰিয়ালৰ দৰকাৰ যাৰ সৈতে মই মোৰ কিছুমান ব্যক্তিগত কথাই হওক বা মই দেখি অহা ভাল ভাল বস্তুৱেই হওক আপোনালোকৰ আগত দেখুৱাব পাৰোঁ শ্বেয়াৰ কৰিব পাৰোঁ আপোনালোকৰ লগত মোৰ মনৰ কথাবোৰ ক'ব পাৰোঁ আৰু যিমান দূৰ পৰা আপোনালোকে বিচৰা মতে মই ভিডিঅ'বোৰ দিব পাৰোঁ সেইবোৰ বুলি ভাবি পেলাইহে মই আপোনালোকৰ আগত এই ভ্লগটি আগবঢ়ালোঁ আপোনালোকে মোক মৰম আশীৰ্বাদ দিব বুলি আশা থাকিল আগবাঢ়ি যোৱাত সহায় কৰিব ইউটিউবৰ বিষয়ে বৰ বিশেষ একো নাজানো যদিও চেষ্টা কৰিছোঁ শিকিবলৈ আগবাঢ়ি যাবলৈ আচলতে মোক সহায় কৰক আপোনালোকে ইমান ভালকৈ কথা ক'ব নাজানো যদিও শিকি আছোঁ আৰু হয়তো পাৰিমগৈ আপোনালোকে যদি মোক মৰম আশীৰ্বাদ দি যায় আগবাঢ়ি যোৱাত সহায় কৰে যাতে ইমানখিনিয়ে প্ৰথম ভ্লগটিত চাই হয়তো আপোনালোকে ভাল নাপাবও পাৰে কিন্তু এনেদৰে মই ভিডিঅ' দি যাম মই কি কৰোঁ মই ক'ত থাকোঁ মোৰ ব্যক্তিগত জীৱনৰ কিছুমান কথাও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে আপোনালোকে মোক মৰম আৰু আশীৰ্বাদ দিব বুলি আশা থাকিল হাউচৱাইফ হয় আৰু মোৰ লগতে এজনী কণমানি এজনীও আছে তাইকো মই দেখুৱাম আচলতে তাই এতিয়া শুই আছে তাইক দেখুৱাওঁ বাৰু আপোনালোকে চাব তাইৰ নামটো আচলতে আৰ্হি আমি গুণু বুলি মাতোঁ মৰমতে আমাৰ টিলিকি শুই আছে ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পিছত তাইৰ টোপনি নাই এই অলপমান আগত শুইছে গোটেই বস্তু আপোনাৰ এয়া পাউডাৰ টেমা তাইৰ মুখত ঘঁহা ক্ৰীম এইবোৰ চব দলিয়াই এনেকৈ শুই আছে আমাৰ টিলিকি উঠিলে শোৱাৰ পৰা কি হ'ল কৈ দিয়া হাই কৈ দিয়াচোন হাই কৈ দিয়া নোকোৱা উঠিয়ে পে কৰিব ধৰিছে ন এয়া খোৱাৰ পৰা উঠি লৈ দেউতাকৰ লগত নাচিব ধৰিছে দেউতাকেও তাইৰ লগত এনেকৈ ধেমালি কৰি থাকে খেলি কৰি থাকে আচলতে তাইৰ লগ নাই তাই অকলে থাকে কাৰণে আচলতে তাই মানে এনেকৈ থাকে এয়া নাচি আছে দেউতাকৰ লগত এয়াই আমাৰ সৰু পৰিয়াল দেউতাক তাই আৰু মই আপোনালোকে মৰমৰ আশীৰ্বাদ দিব